যিকোনো এটা দীঘল ইউটিউব ভিডিঅ'ৰ সকলো ইনফৰমেশ্যন অতি কম সময়ৰ ভিতৰত কেনেকৈ চাব পাৰি। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম AI দ্বাৰা দীঘল ইউটিউব ভিডিঅ'ৰ এটাৰ সকলো ইনফৰমেশ্যন অতি কম সময়ৰ ভিতৰত কেনেকৈ চাব পাৰি। ইয়াৰ বাবে আমি প্ৰথমতে গুগল ক্ৰোম খুলিম। ক্ৰোম খোলাৰ পিছত ৰাইট চাইডে এই যে তিনিটা ডট লোড হ'ব, এই তিনিটা ডট যাই এটা ইউটিউব ভিডিঅ' খুলিম। ইউটিউবত গৈ এটা ভাল ভিডিঅ' আমি চাৰ্চ কৰোঁ, দীঘল হয় আৰু ভাল ইনফৰমেশ্যন থাকে সেনে। এইটো ভিডিঅ' চাওঁ, নিখিল কামাত আৰু ৰে দিলিঅ'ৰ লেটেষ্ট পডকাষ্টটো। ৰে দিলিঅ' এজন ডাঙৰ ইনভেষ্টৰ হয় ৱৰ্ল্ডৰ। এই ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি AI দ্বাৰা উলিয়াবলৈ আমি প্ৰথমতে ভিডিঅ'ৰ শ্বেয়াৰ বটনত ক্লিক কৰিম। ইয়াত ক্লিক কৰি এই লিংকটো যি আছে, লিংকটো কপিত ক্লিক কৰিম। কৰি আমি ক্ৰোমৰ নতুন এটা টেব খুলিম। তাৰপিছত আকৌ আমি এটা AI এপ খুলিম যিকোনো। প্ৰথমতে আমি জেমিনি খোলোঁ, জেমিনি বুলি চাৰ্চ কৰিম। ইণ্টাৰনেটৰ প্ৰব্লেম হৈ আছে। জেমিনি প্ৰথম লিংকটোত ক্লিক কৰিম আমি। জেমিনিকৈ যিটো চাৰ্চ বাৰ তাতে দেখা দিব আস্ক জেমিনি 3 বুলি, তাত গৈ আমি লিংকটো কপি কৰি অনা লিংকটো পেষ্ট কৰিম। কৰি শিফ্ট দবাই এণ্টাৰ প্ৰেছ কৰিম। কৰি তলত আমি লিখিম, এইটো প্ৰম বুলি কয়, যিটো আমাৰ প্ৰয়োজন, যিখিনি আমাৰ প্ৰয়োজন সেইখিনি লিখিম আমি। হে জেমিনি, প্লিজ summarize this video। আৰু সামাৰাইজটো কেনেদৰে লাগে সেনেদৰে ক্লিক কৰিম। সামাৰাইজ দ্য কি পইণ্টছ অফ দিছ ভিডিঅ', প্লিজ ইউজ বুলেট পইণ্টছ। প্ৰম্পটটো লেখোঁতে নিজা লেংগুৱেজত নিজা ষ্টাইলত লিখিব পাৰি। এণ্ড মেক লাইনছ শ্বৰ্ট এণ্ড ইজি টু আণ্ডাৰষ্টেণ্ড। এইখিনি লিখিলে হয়। তাৰপিছত আমি এণ্টাৰ দিব পাৰোঁ। ডোণ্ট স্কিপ, নালাগে বেছি লিখিব নালাগে, চিম্পুল লিখিলে হয়। এইখিনি নালাগে, আমি চিম্পুলে ৰাখিম। এণ্টাৰ প্ৰেছ কৰিম। তাৰপিছত জেমিনি ইউটিউব ভিডিঅ'টো এনালাইজ কৰি আছে। ইন দিছ ইণ্টাৰভিউ, বিলিয়নাৰী ইনভেষ্টৰ ৰে দিলিঅ' শ্বেয়াৰ্ছ হিজ পাৰ্সপেক্টিভ অন বিল্ডিং ৱেল্থ, দ্য কাৰেণ্ট ষ্টেট অফ দ্য গ্ল'বেল ইকনমি এণ্ড দ্য ফিউচাৰ অফ ইণ্ডিয়া। কি কৈছিল তেওঁ ভিডিঅ'ত, একদম শ্বৰ্টত পইণ্টবোৰ আহিছে, বুলেট পইণ্টত আহিছে যিদৰে খুজিছিলোঁ আমি। বিভিন্ন কথা কৈছে, প্লে দ্য গেম আৰ্লি সেনে কৰিম। দ্য মেকানিক্স অফ ৱেল্থ এণ্ড মানি, কি কৈছিল। এনেদৰে
এতিয়া আমি এটা বেলেগ AI এপ ইউজ কৰি চাম, যেনে ChatGPT। এই দুটাই বেছিকৈ চলে, ChatGPT আৰু জেমিনি। যে ChatGPTত যাওঁ, আমি প্ৰথম লিংকটো ক্লিক কৰোঁ। এতিয়া এই ভিডিঅ'ৰ লিংকটো এতিয়া পেষ্ট কৰিম আমি। ৰাইট ক্লিক কৰি পেষ্ট কৰিম, শিফ্ট দবাই এণ্টাৰ দবাম। এতিয়া আমি প্ৰম্পট লিখিম, একেদৰে যেনেদৰে জেমিনিত লিখিছিলোঁ। সেই যে ChatGPT প্লিজ summarize the key points of this video. Please use bullet points and make the lines short and easy to understand. বাছ এইখিনি লিখিলেই হ'ব। তাৰপিছত এণ্টাৰ দবাম। ইউটিউব ভিডিঅ'টো আমাৰ কি পইণ্টছবোৰ ৰেডিঅ'লৈ যি কৈছিল, কি পইণ্টছবোৰ বুলেট পইণ্টত আহি গৈছে। ৰেডিঅ'লৈ এক্সপ্লেইনছ হোৱাট মানি ৰিয়েলি ইজ। মানি ইকুৱেল টু মিডিয়াম অফ এক্সচেঞ্জ প্লাছ ষ্ট'ৰ অফ ৱেল্থ। জেমিনিতকৈ অলপ বেলেগ ধৰণে বুলেট পইণ্টবোৰ আহিছে, বেলেগ ধৰণে অলপ ছামাৰাইজ কৰিছে, কি পইণ্টবোৰ প্ৰায় মিলিছে। যে ৰেডিঅ'ৰ গ'ল্ডৰ বিষয়ে কৈছিল, বিটকইনৰ বিষয়ে কৈছিল, কি কৈছিল, সকলোবোৰ আপুনি চাব পাৰে। অতি কম সময় 1-2 মিনিটৰ ভিতৰত এই 2 ঘণ্টা দীঘল ভিডিঅ'টোৰ ছামাৰাইজ পঢ়িব পাৰি, কি পইণ্টছবোৰ।